হে বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা যিসকল প্ৰাৰ্থীয়ে বা ব্যক্তিয়ে আসাম পুলিচত চাকৰি কৰাৰ বাবে ইচ্ছুক সেইসকল প্ৰাৰ্থীৰ বাবে এটা ভাল খবৰ। আৰু এই ভাল খবৰটো হ'ল যে আসাম পুলিচে ইতিমধ্যে বহুকেইটা পোষ্টৰ কাৰণে ৰিক্ৰুটমেণ্ট দিছে। তো বন্ধুসকল বলক আমি জানি লওঁ, শিকি লওঁ আৰু পাৰিলে আবেদনো কৰি লওঁ। আৰু আসাম পুলিচে কিমানটা পোষ্টৰ কাৰণে ৰিক্ৰুটমেণ্ট দিছে সেই বিষয়ে জানি লওক। টোটেল নাম্বাৰ অফ পোষ্ট 756। আৰু এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন কিমান হ'ব লাগিব সেই বিষয়ে জানি লওক। 8 পাস আৰু ম্যাক্সিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব পাৰে ফ্ৰম এনি ষ্ট্ৰীমছ। এপ্লিকেশনস are invited from PWD candidates অৰ্থাৎ PWDৰ আন্ডাৰত থকা আবেদনকাৰীসকলে বা প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। পাৰ্সনস উইথ ডিসেবিলিটিজ। আৰু যিসকল ব্যক্তিয়ে বা প্ৰাৰ্থীৰ এডমিট কাৰ্ড নাই অৰ্থাৎ বিলো HSLC মানে HSLC পাস কৰাই নাই সেইসকল প্ৰাৰ্থীয়ে আবেদন কৰাৰ সময়ত বাৰ্থ সাৰ্টিফিকেটখন শ্ব' কৰিব পাৰে। আৰু যদি বাৰ্থ সাৰ্টিফিকেটখন নাই তেনেহলে মিনিমাম এডুকেশনাল কোৱালিফিকেশন থকা প্ৰমাণপত্ৰখন শ্ব' কৰিব লাগিব। আৰু এই আবেদন কেনেদৰে হ'ব সেই বিষয়ে জানি লওক। অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু অনলাইন কেতিয়াৰ পৰা ষ্টাৰ্ট সেই বিষয়ে জানি লওক। অনলাইন স্টাৰ্ট ফ্ৰম 3 জানুৱাৰী 2019। আৰু আবেদন কৰা প্ৰাৰ্থীসকলক কেনেদৰে সিলেকশ্যন কৰিব সেই বিষয়ে জানি লওক। সিলেকশ্যন প্ৰসেছ অল এলিজিবল কেণ্ডিডেট উইল বি সিলেক্টেড বেছড অন দেয়াৰ পাৰফৰ্মেন্স ইন ৰাইটেন টেষ্ট। আৰু ৰাইটেন টেষ্টত মুঠ কিমান মাৰ্কছৰ হ'ব সেই বিষয়ে জানি লওক। টোটেল মাৰ্কছ 100। তো বন্ধুসকল ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হলে আপোনালোকে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপশনত যাব পাৰে। মই এই ভিডিওটোৰ ডেসক্ৰিপশনত এটা লিংক দি দিছো, সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব। তো বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নোটিফিকেশনটো অন কৰি থৈ দিয়ক, যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই দি ৱে সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।